বুৱাৰী বুৱাৰী মা মাতিছিলে বহাচোন কি হ'ল এই ইয়াৰে এটা হিচাপ লিখিব লাগিছিল নহয় পৰহিলে জমা দিব লাগিব মই কি হ'ল হিচাপ এই গোটৰ মিটিং আছিলে কালি তো পৰহি মই জমা দিব লাগিব তো এতিয়ালৈকে মই হিচাপখিনি কৰাই হোৱা নাই এজনীকতো চাহ খুজি খুজি মোৰ মাথাটো বিষাই গ'ল কি কৰি আছে মই চাই আহোঁ ৰ'বচোন যোৱাচোন কামখন গৈছে নেকি মায়ে যে বোলে চাহ খুজি আছে খানা নেকি নাই বাইদেউ অকণমান কাপোৰ আছিল সোনকালে যোৱা মাক চাহ দিয়া হ'ব দিয়ক চাহ একাপ আনোতে ইমান দেৰি লাগে কি কৰি আছিলা আৰু তো কেঁচুৱা হ'বই আছে ঘৰত মাক দেউতাকে বা কি শিকাই পঠাইছে কোডাল নাজানে বুৱাৰী এইবোৰ কি খাই বনাইছা ঘৰত মা দেউতাই কিবা শিকাইছে নে নাই তোমাক হা খালি পলাই শিকিনে সেই কৰিব জানিছে খালি এখন গুচি যাবি কি এজনী চাই বিয়া কৰাই আনিলো নহয় ঘৰৰ পৰা তই একোটা আনিব নোৱাৰিলে আৰু এতিয়া মোৰ ল'ৰাটোৰ মাথাটো খাই খাই এতিয়া মোৰ মাথাটো খাবলৈ আহিছে মোৰ মাথা খাবলৈ আহিছে তাই কুলক্ষণী যা ইয়াৰ পৰা উঠি যা মহাৰাণী 12 বাজিলে ভাত নবনোৱা নেকি মই বনাব লাগিব যাব আছে ডিউটি উঠা সোনকালে ভাতখিনি বনোৱা ইমান মাৰা নাই নহয় তোক পাগতি থাকিব লাগে যে মা আহিলো দিয়া মই আহিলা আজি দিনটো কেনেকুৱা গ'ল ভালে গ'ল কি কৰি আছিলা তুমি আছিলো আৰু কি কৰিম সেইজনী ক'ত গ'ল পাকঘৰতে আছে কি কৰিছে ভাত আঞ্জা বনালে নে তাই নাজানো মই গম পোৱা নাই মই যোৱাই নাই তাতে খবৰ ল'বৰ কাৰণে মোৰ আজি বৰকে ছোৱালীজনীৰেহে মনত পৰিছে দেখিছি তাৰে ফোন কৰা নাই নেকি তাই আজি ফোন কৰা নাই মানে তাই আহিম বুলি কৈছিলে আজি আহিব নেকি আজি নাহে তাৰ হাজবেণ্ডৰ লগত হেৰি গৈছে আহিব নেকি এইটো সপ্তাহতে আহিব নেক্সট উইকত এইজনে কি কৰি আছে পানী এগিলাচ খুজি আহিব কওকচোন যোৱাচোন যোৱা মোলৈ কৰি আছা হয় কাৰ লগত কথা পাতি আছা মাক ফোন কৰিছিলে বাইদেউ তাৰপিছত মোক হেল্ল' আপোনালোকৰ ছোৱালীটোক একো ঠিক কৰি পতা নাই নেকি একো এটা কাম কৰিব নোৱাৰে মা চাহ খুজিলে 1 ঘণ্টামান দেৰিকে দে সেইবিলাক নাজানো মই একো এটাতো দি নপঠালে নাই আছো দিয়া ভালে তুমি কি কৰি আছা কি খবৰ তোমাৰ কি খবৰ মা আছে বাবা মই আছিলো ইয়াতে ঘৰ হাৰি আছিলো ভালে আছো তুমি কেনে ভালে চলিছে না অফিচত তাই আছিলেচোন বহি কেনে নাই মানে মই ঘৰ যালো ময়ে ক'লো আৰু ঘৰটো ঝাৰু দিম বুলি একো নহয় মই ঘৰটো ঝাৰু দিলে কি হ'ব কঁকালটো আকৌ বহুত বিষাইছে কালিৰ পৰা ক'তনো টাইম পাই তাই সৰুটোৱে ডাঙৰজনীতো অফিচতে থাকে গৈৰে তো সৰুটোতো ভাত চাত বনাই আৰু নাই ক'ত দিব ডক্টৰৰ তাতে যাবলৈ একে লগ নাইচোন মোৰ তাই আৰু ক'ত নিব কি জানি মোক নিজৰ মাককহে চিনি পায় মাকৰ লগতহে দিন কথা পাতি থাকে তাই দিছোঁ ল ঠিক আছে অকণমান বহি থাকা হা মাজনী নাই মা মোক বহুত মৰম কৰে তুমি আৰু কি কৈ আছা দিয়া ভালকৈ থাকিবা বাই বাই লক্ষণী ভাত হ'লে নাই মা হৈছে ৰ'ব যা ভাত বাঢ়ি আন যা
ৰ'বক মই মালিচ কৰি দিছোঁ। যা মা কি হ'ল মা? তুমি এনে অফিচৰ পৰা কষ্ট নালাগে দিয়া নালাগে মই গাটো ধুই মৰিব অফিচত যাব হ'ল তোমাৰ গাটো ধুই ব'লা ধৰিব লাগিব মাৰ আৱাজটো মা কেনেকৈ পৰিলে মা কোনে ইয়াতে পানী পেলাব দিছে তোক মই পেলা নাই মা মই একো কিয় পেলা নাই আপোনাক পেলাব তই মোৰ একো দুখ নাই তই পেলাইছ যা কি হ'ল মা? এইজনী ইয়াতে মোক মাৰিব বুলি কোনে পেলাইছে এইবিলাক পানী? এইজনী উঠকচোন ইয়াতে বহকচোন মালিচ কৰি দিছা গজি মই ৰকত জানো তোৰ গজি মই মাৰিছো মোক মোৰ কথা কান্দি চাব নালাগে মৰি যা তই শব্দ নাপালো গাটো ধুবলৈ শান্তি দিয়ে নহয় এইজনে চাগে কিবা এটা পেলাম কিহৰ শব্দ পালো বাৰী হাঁকিনি মৰিলি তুমি বোৱাৰী 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 Buari? 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 Buari ah? Oh, Buari. Buari? ডাঙৰ বাৰী কি হ'ল মা কি হ'ল কি হ'ল কি হ'ল সৰ্বনা কি হৈছে কওকচোন কওক কি হ'ল সেয়া ষ্টপ কৰি কি হৈছে কওকচোন মা মা কওকচোন কি হৈছে কওক ৰূপা কি হৈছে তোৰ ৰূপা ৰূপা মা এই দেখোন মৰিলে তাকে কি হ'ব এইটো বিষ লাষ্টটো কি কৰিব তাকেতো কি কৰিম এতিয়া আমি বলক ক'ৰবাত পুতি থৈ আহোঁ ৰূপকে গম পালে কথাটো কিন্তু বেয়া হ'ব
হে ভগৱান বলক কিবা এটা কৰোঁ অঁ ব'লা ব'লা মা মা লাষ্টটো কি কৰিলে লাষ্টটো এইবাৰ যদি মোৰ কথা আপুনি নুশুনে এইবিলাক কথা মই গোটেই ৰূপকক কৈ দিম বোৱাৰী কম খাটাং আৰু মোৰ আপুনি এটা কথা নুশুনে নাচাই আৰু মোৰ তাত মোক আছে এয়া চাওক দেখিলে নহয় ঐ এইখিনি কাপোৰ ধুব আছে এতিয়া গোটেই মুচা হোৱা নাইতো বোৱাৰী মই নোৱাৰিছোঁ কঁকালটো বিষাইছে সোনকালে মুচ সৰুজনী থাকোঁতে গাড়ীয়ে পোৱা নাছিলোঁ যাওঁ ভাল বুলি ভাবিছোঁ সিয়ে মহাকাল হ'ল হ'ব সেইজনী কথা কৈ থাকিব নালাগে এতিয়া অকণমান ভৰিখন উঠাই দিয়া কিয় চশমাযোৰ কি কাৰণ পিন্ধিছে দেখা নোপোৱা নেকি সোনকালে মুচ ঐ এইখিনি কাপোৰ ধুব আছে এতিয়া গোটেই মুচা হোৱা নাইতো বোৱাৰী মই নোৱাৰিছোঁ কঁকালটো বিষাইছে সোনকালে মুচ সৰুজনী থাকোঁতে গাড়ীয়ে পোৱা নাছিলোঁ যাওঁ ভাল বুলি ভাবিছোঁ সিয়ে মহাকাল হ'ল হ'ব সেইজনী কথা কৈ থাকিব নালাগে এতিয়া অকণমান ভৰিখন উঠাই দিয়া কিয় চশমাযোৰ কি কাৰণ পিন্ধিছে দেখা নোপোৱা নেকি সোনকালে মুচ ঐ ঘৰ মুচি হাত ধুইছিলি হা এই দামী দামী কাপোৰবোৰ যে এইখন হাতেদি কাঢ়িছ যা হাত ধুই আহ যা সেইখিনি কাপোৰ লৈ যা মই অলপ ওলাই যাওঁ থাক ঘৰৰ পৰা যাতে নোলোৱা কৈ দিলোঁ পাপৰ ফল নিৰ্দোষী ছোৱালীজনীক অত্যাচাৰ কৰা তাই ভাল আছিলে কিমান গালি পাৰিছিলোঁ কিমান হাঁপিছিলোঁ মৰিবৰ কাৰণে তোৰ এতিয়া এইখিনি কাপোৰে টপা হোৱা নাই আৰু বেলেগ কাম কেতিয়া কৰিবি কৰিব লাগিব নহ'লে জানেইতো প্ৰুফটো আছেই মোৰ তাত কেতিয়াও নহ'ব এইমাত্ৰ মোৰ কাম কৰি থাক কেতিয়াও নেদেখাওঁ মই সোনকাল কৰ তই খাই ল খা
বোজ হৈ পৰিছে মোৰ গাত। এইজনীও মৰিল। সেই পাতটো এতিয়া মোৰে হ'ব ন। হাই, তো মই হৈছিলোঁ এই ভিডিঅ'টোত মাক আৰু মই সৰু বোৱাৰী আৰু মই ডাঙৰ বোৱাৰী। তো এই ভিডিঅ'টো একচুৱেলি বনোৱা হৈছে আমাৰ সমাজত চলি আছে যৌতুক প্ৰথা এইবোৰ আজিকালি ইমান হয়তো নাই, আছে যদিও অকণমান আছে কিছুমান ঠাইত আছে। তো কিছুমান ঠাইত আছে। তো যদি ভিডিঅ'টোত কিবা বনোৱাতে ভুল হ'ল আপোনালোকে শুধৰাই দিবলৈ নাপাহৰিব। নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আপোনালোকে ভিডিঅ'টো শুধৰণি কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, মানে আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি দিব। বাই বাই। আৰু তোমাৰ নামটো কৈ দিয়া। মোৰ নাম শ্ৰী বনশ্ৰী কলিতা, আৰু মোকতো চিনিয়ে পায় নে নাপায়? আচল নামটো নাজানো নহয়। আচল নামটো মৌচুমী কলিতা হয়। আৰু মোকতো চিনিয়ে পায়। বাই বাই। এনেকুৱা ভিডিঅ' চাব বিচাৰিলে আপোনালোকে আমাক কমেণ্ট দিব, আমি নিশ্চয় আপোনালোকৰ আগত আগবঢ়াম। নিশ্চয়। ভাল নহ'লেও এইজনীও মৰিলে। ঐ।